হেল্ল' জ্যোতি আচ্ছা কচোন চানমাৰীৰ পৰা আহো ব'লা চানমাৰি যাবি নেকি তই ঘৰৰ পৰা ওলাই আছোন ময়ো গৈ আছোঁ দে বাইক লৈ দে ওলাই আহ জল্দি হ'ব দে অ বাবু অঁ মা কোৱাচোন ক'ত যাৱ তই এই তোমাৰ নয়নে মাতিছে ৰ'বা চানমাৰিলৈ বাইক লৈ যাবিনে অঁ বাইক লৈ যাম হেলমেটটো লগত লৈ যা এই মা তুমি নাজানা নেকি মই এতিয়া কি সৰু হৈ আছোঁ নেকি মই বাইক চলাব জানো হেলমেট নহ'লেও হ'ব গৈ থাকোঁ দিয়া আজি চাঙাল নাপামেই নেকি তাকে ছাৰ তাকে পালি ভাল আছিল এই সেইটো এটা আহিছে ছাৰ চাওকচোন অঁ ইয়াক ৰখ ইয়াক এই ধৰ এই ৰখচোন ৰখ এই ক'ত যা তই ছাৰ এই লগৰজনে মাতিছে তাকে ক'ত হেলমেট ক'ত নালনি মানে ফাইন এই কেলকুলেটাৰ জোতা নাই হেলমেট নাই তোলা ফাইন 40,000 ছাৰ 40,000 মই ক'ৰ পৰা দিম ইমান পইচা নাই নহয় এতিয়া দিবই লাগিব পিন্ধা নাই যে এই নতুন হ'ল নেকি এসোপা গম নাপাওঁ গমটো নাপাওঁ মই ভাবিছোঁ 300 বা 500 মান ল'ব চাগে দে এতিয়া দে ছাৰ মই ইমান পইচা দিব নোৱাৰিম দিবই লাগিব ফাইন হেলমেট পিন্ধা নাই কি কৰা যায় ইয়াক কি কৰে যে মানে কিবা এটা ফাইন ল'ব লাগিছিল আৰু এইফালে আহকচোন দেখা আছে তই যদি একো দিব নোৱাৰ মোৰ পিনে চা আৰু ক'ত চাইছ এইফালে চা এইপিনে মানে তল পিনে চা অঁ বুজিছোঁ কিমান মান দিব লাগিব কাটিলৈ নিদিওঁ আমাৰ ভিতৰত 300 মান দে পইচাটো পটাপট দে আৰু ওলাই ওলা গৈ থাকোঁ দিয়ক পিন্ধিবি পিন্ধিবি দেই এইবিলাক কিন্তু নামাৰাকৈ নাথাকিবি ডাইৰেক্ট সোমাই দিম জেলত একদম সোমাই দিম ছাৰ কথা এটা আছিল নহয় ছাৰ মানে এতিয়া আপুনি ইয়াত ফাইন ল'লে মই যদি আগত যাওঁ আকৌ যদি পুলিচত হয় দেন মই কি কৰিম এফালে আগত এফালে আমাৰ ক'ত আছে পেপচি বুলি কবি যাব দিব যা যা ঐ ৰখ চাইড লগা হেলমেট ক'ত কিয় পাহৰিলি 40,000 টকা ওলা ফাইন পেপচি অ' বুজিছোঁ যা যা 8:01 p.m. আজি দিনত যি হ'ল সেইটো মই ভাবি থকা নাই পইচা গ'ল আৰু কিন্তু চালানৰ ক'ডটোতো গম পালোঁ ন নেক্সট টাইম যদি মোৰ এনেকুৱা হয় সেইটোকে কৰিম চালানৰ ক'ডটোকে কৈ দিম তেতিয়া মোক কোনো একো কৰিব নোৱাৰে দেন তাকে কৰিম ঐ ক'ত যাৱ তই এই চালান কাটিব যাওঁ ৰখা হেলমেটটো লগত লৈ যা তুমি নাজানা নেকি চালান কাটিব লাগিলে যে হেলমেট নালাগে কি যে কোৱা দেই যাওঁ মই এই বাবা হেলমেট ক'ত পেপচি কি পেপচি আকৌ পেপচি আপোনাৰ চেলু ভাই চেক্সি বাবা সদায় একেটা ক'ত নাথাকে নহয় আজি আমাৰ ক'ত ফান্টা এতিয়া তই বাইক থ যা নাম যা ল'ৰা কাগজ পত্ৰ নাই বাইক চলাব পাৰিছে दुनिया का झोल समझते लौड़े लग गए लोगों के चुतिया से लौड़े लग गए
प्यार में सोचा था कि होगी चैन सुकून की नैन, उसके लौड़ों के चक्कर में मेरे लौड़े लग गए, लौड़े लग गए, लौड़े लग गए, लौड़े लग गए, लौड़े लग गए। 10 টকা মাত্ৰ ছাৰ এইবিলাক কি কৰে 10 টকা ছাৰ আৰে, 10 টকা কমনি কি কিমান হ'ব? হৈছে? সেই এ, হ'ব দে, ছাৰ 500 এইটো টকামান দে, দিয়ক না। এইটো দে, হ'ব। এই 500 টকাটো দিয়ক ছাৰ এইবিলাক এনেকুৱা কিয় ভগাই, কৰে? ভগাই ল'বি। কি কৰে হে ছাৰ ছাৰ নাপায় এইবিলাক लौड़े लग गए, 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 फट गई, लौड़े लग गए, लग गए लौड़े, लौड़े लग गए, अरे मादर चौथ, लौड़े लग गए। जर्रा नवाजी के लिए शुक्रिया। মই গৈ আছোঁ হ'ব একো নাই হেল্ল' গাইজ প্লিজ ডোণ্ট গেট অফেণ্ড ফৰ দিছ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে দেন কমেণ্টত জনাবা কেনেকুৱা লাগিছে আৰু মোৰ লগৰ ইয়াৰ নিতুৰ ক্ৰিয়েশ্যন বুলি এটা চেনেল আছে ডিছক্ৰিপশ্যনত আছে লিংকটো প্লিজ চেক আউট ঐ পুলিচ আছে পুলিচ আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ মই একো নক'লোগৈ আৰু গাইজ তোমালোকক কওঁ যে ছেফটিবোৰ মানি চলিবা যেনেকৈ আমাৰ গভৰ্ণমেণ্ট ৰুল আছে আৰু পাৰিলে হেলমেট এনেকৈ হাতত নিপিন্ধিব মাথাত পিন্ধিব কাৰণ হাতখন নবচায় মাথাটো বচাব লাগে আৰু পুলিচ কিবা এটা কোৱা আকৌ আমিনো কি ক'ম আৰু যদি হেলমেট নিপিন্ধে তেন্তে আজিকালি নতুন নিয়মটো গম পায় কিমান ডাঙৰ ডাঙৰ জৰিমনা ভৰিব লাগে সেইটো কাৰণে আপোনালোকৰ কাৰণে ভাল যদি আপোনালোকে সকলো ঠিক ঠাক ৰাখে কাগজ পত্ৰ আৰু হেলমেটটো মাষ্ট বি পিন্ধিব কাৰণ সাধাৰণতে হেলমেটৰ বাবে বহুতো মানুহৰ